हेलो फ्रेंड्स আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল অৰ্ণৱ শৰ্মা ইয়াতলৈ ওলালোঁ বৰ্তমান মই হেলমেট লৈ মানে এটিৰোডৰ ফালে যাম বুলি ভাবিছোঁ মানে মোৰ গাড়ীখন অলপ বেয়া হৈ আছে কি বেয়া হৈ আছে এটিৰোডত যাই কেনে গম পাম মানে ষ্টাৰ্ট বন্ধ হৈ যায় তাৰপিছত কিবা কিবি হৈ আছে চাওঁ এটিৰোডত যায় এইখনৰ এখনো নহয় দেই মোৰ গাড়ী নাই নাভাবিব সেইখন বুলি মোৰ গাড়ী আছে বাহিৰত যাব ওলাইছোঁ এইখন মোৰ গাড়ী এইখন হ'ল মোৰ নিঞ্জা এইখন মোৰ নিঞ্জা টেনাৰ আহি পালোঁ দিয়ক ইয়াতে গাড়ীখন চাওঁ ক'ত পাৰ্কিং কৰিব পাৰোঁ পাইছোঁ গাড়ীখন ইয়াতে পাৰ্কিং কৰোঁ মোৰ BMW খন তাৰপিছত গৈ আছোঁ মই য়ামাহা ডিলাৰৰ সন্মুখত পৱনলৈকে মই আহি পালোঁ আপোনাৰ আঠগাঁও ব্ৰিজৰ তলৰ পৱনৰ য়ামাহাৰ হ'লচেল ডিলাৰৰ সন্মুখত চাওক ইয়াতে গোটেইখিনি বস্তু পাওঁ এয়া মই আহি পালোঁ পৱনৰ ওচৰত য়ামাহাৰ মোক বস্তু লাগিছিল কেইটামান দাদা মোৰ অইল চিল লাগিছিল এফজেডৰ আৰু সেই লাগিছিল চেইন এই সৰু চেইনটো যে আছে কি বুলি কয় টাইমিং চেইন আৰু এফজেড লাগিছিল আৰু কিবা লাগিছিল এয়া দাদাই ওলাই আছে মোৰ অইল চিল মই কি কেইটকা লয় চাই লওঁ বাৰু এটা দুটা 1 2 3 4 এইখিনি বস্তু ল'লোঁ ফাইনেলি এইখিনি বস্তু ল'লোঁ বিল হৈছে 1470 টকা আপুনিও আহিব পাৰে এখন দোকানলৈ পৱন হয় দোকানখনৰ নাম য়ামাহাৰ সকলো বস্তু পাব ইয়াতে